ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগৰ ভিডিঅ'টোত আমি সংখ্যা লিখাৰ ভাৰতীয় পদ্ধতিত কেনেকৈ সংখ্যাবোৰ আমি আখৰেৰে লিখিব পাৰোঁ সেই বিষয়ে শিকিছিলোঁ। এইবাৰ আহাচোন আমি আমাৰ আন্তৰ্জাতিক পদ্ধতি যিটো নেকি গোটেই পৃথিৱীতে চলে সেই পদ্ধতিটোৰ বিষয়ে আমি আজি শিকোঁ। এতিয়া বাকীখিনি আমি প্ৰথমতে কৰিছোঁৱে, তোমালোকে দেখিছা ইয়াত এনেকৈ 1 2 3 4 এনেকৈ আছে। গতিকে মই এইখিনি লিখিছোঁৱেই 1 2 17 75 100 500 15 803 এইখিনিলৈকে তোমাৰ 803লৈকে ঠিকে আছে। ইয়াত কমাটো আমাৰ ব্যৱহাৰ আমি আগতেও কৰা নাই আৰু এতিয়াও কৰা নাই। কিন্তু ইয়াৰ লগে লগে ইয়াৰ পিছত আমি কমাবোৰ দিব লাগিব। কেইঘৰ আগত আমি দিছিলোঁ? প্ৰথমতে আমি 3 ঘৰ আগত দিছিলোঁ। ইয়াতো ঠিক 3 ঘৰ আগতেই কমাটো হয়। এইফালৰ পৰা 3 ঘৰ আগতে কমা হ'ব। আমি কমাবোৰ দি লওঁ। এই ঘৰ আগত 3 ঘৰ আগতে হ'ব। এতিয়া চোৱা, আমি আগতে ইয়াৰ পৰত আমি কি দিছিলোঁ? আমাৰ ভাৰতীয় পদ্ধতিত 2 ঘৰ কমা দিছিলোঁ। কিন্তু এইটো নহয়, আমাৰ আন্তৰ্জাতিক পদ্ধতিত কি হ'ব যে 3 ঘৰৰ আগে আগে কমা হ'ব। গতিকে এইটো আমি 3 ঘৰ আগত দিলোঁ। ইয়াৰ পিছত আমি ইয়াত নোৱাৰিম দিবলৈ, কমা আমাৰ ইয়াত হ'ব। অৰ্থাৎ এইখিনিত চোৱা, ইয়াত 3 ঘৰ আগত দিলোঁ কমা, আৰু ইয়াতো মই আহি 3 ঘৰ আগত কমা দিলোঁ। ইয়াতো মই 3 ঘৰ আগত কমা দিলোঁ, ইয়াতো মই আহি 3 ঘৰ আগত কমা দিলোঁ। ইয়াতো মই আহি 3 ঘৰ আগত কমা দিলোঁ, ইয়াতো মই আহি 3 ঘৰ আগত কমা দিলোঁ। ইয়াতো মই 3 ঘৰ আগত কমা দিলোঁ, ইয়াতো মই 3 ঘৰ আগত কমা দিলোঁ। বুজি পাইছা কথাখিনি? ইয়াতো 3 ঘৰ আগত কমা দিলোঁ, ইয়াতো 3 আগত কমা দিলোঁ, ইয়াতো মই 3 ঘৰ আগত কমা দিলোঁ। ইয়াতো মই 3 ঘৰ আগত কমা দি লওঁ, ইয়াতো দি লওঁ, ইয়াতো দি লওঁ। ইয়াতো 3 ঘৰ আগত কমা দি লওঁ, ইয়াতো 3 ঘৰ আগত কমা দি লওঁ, ইয়াতো 3 ঘৰ আগত মই কমা দি লওঁ। এতিয়া আমি পঢ়ি চাওঁ। এইখিনিলৈকেতো পাইছোঁৱে আমি। ইয়াত একেখিনি কথাই আমাৰ ভাৰতীয় পদ্ধতিৰ নিচিনা। এইটোত কিমান আছে? কমাৰ আগত কি আছে? 5 আছে। গতিকে 5621। ইয়াত কমাৰ আগত কিমান আছে? 14 আছে। গতিকে 14327। ইয়াত কমাৰ আগত কি আছে? 235। গতিকে 235,791। ইয়াত কমা কেইটা আছে? 2টা আছে। এই 2টা কমা হ'লে এইফালৰ পৰা প্ৰথম কমা এই কমাৰ আগত কি থকাখিনি কি বুলি কোৱা হয়? মিলিয়ন। গতিকে ইয়াৰ আগত কমাটো কি আছে? 2 আছে। গতিকে কি হৈছে? 2 মিলিয়ন। তাৰ মাজত কেইঘৰ আছে? 3 ঘৰত আমি কমা দিছিলোঁ। এতিয়া 243। 243টো কি হ'ব? 1000। আৰু এইটো লাষ্টটোত কিমান আছে? শেষৰটোত 200। হৈছেনে বাৰু? ইয়াতো ঠিক তেনেকৈ 2টা কমাই আছে। গতিকে এইটো 16টো কি হ'ব? 16 মিলিয়ন 525,472। ঠিক তেনেকৈ ইয়াত চোৱা, 101 মিলিয়ন। তাৰপিছত ইয়াত এইটো 0 আছে। গতিকে এইটো হ'ব 10,000 আৰু এইটো হ'ব কিমান? 10। ঠিক তেনেকৈ ইয়াত চোৱা, 2টা কমাই আছে। 912 মিলিয়ন 70,590। এইবাৰ চোৱা তোমালোকে, ইয়াত মই 3টা কমা পালোঁ আহি। হয়নে বাৰু? 1 2 3টা কমা। এই 3টা কমা আগৰখিনিক কি বুলি মাতা হয়? বিলিয়ন মাতা হয়। গতিকে কমাৰ আগত কি লিখা হৈ আছে? ইয়াত 1 লিখা আছে। গতিকে কি হ'ব? 1 বিলিয়ন। দ্বিতীয় কমাটোৰ আগত কি আছে? এইটো এইফালৰ পৰা 1 আছে। হয়নে বাৰু? গতিকে 1 মিলিয়ন। আৰু তৃতীয় কমাটোৰ আগত কিমান আছে? 50। গতিকে 50,410। এইটোতো চোৱা, 3টা কমাই আছে। হয়নে বাৰু? গতিকে এইটো কিমান আছে? 1 বিলিয়ন আৰু 353 মিলিয়ন 10,500। আৰু এইটোত চোৱা, এইটো 3টা কমাই আছে। গতিকে এইটো 120 বিলিয়ন 379 মিলিয়ন 375,115। তোমালোকে এটা কথা লক্ষ্য কৰিব পাৰিবা যে এই সংখ্যাখিনি মই ইয়াৰ লগত একেই লিখিছোঁ। ইয়াত আমাৰ আগৰ ভিডিঅ'টো যিখিনি লিখিছিলোঁ মই সেইখিনি ইয়াত তোমালোকে যাতে বুজিবলৈ সহজ হয়। চোৱা, ইয়াত আছিলে 135301050 13530105000। গতিকে তোমালোকে চাবা, এইখিনি পাই একেই লিখিছোঁ মই। এইখিনি পাই একেই লিখিছোঁ মই। এইফালেও আছিলে তোমাৰ। এইফালেও মই এইখিনি চোৱা, এইখিনি লিখিছোঁ, একেই লিখিছোঁ। ইয়াত থকা সংখ্যাখিনিকে লিখিছোঁ, কিছুমানৰ বাদ দিছোঁ ইয়াত। হয়নে বাৰু? গতিকে আমি ইয়াত কিমানলৈকে দেখুৱালোঁ? বিলিয়নলৈকে দেখুৱালোঁ। আহাচোন বাৰু, আমাৰ ভাৰতীয় পদ্ধতিৰ লগত আন্তৰ্জাতিক পদ্ধতিটোৰ কি মিল আছে? ইয়াতে আমাৰ ভাৰতীয় পদ্ধতিত যদি 100,000 হয়, তেতিয়াহ'লে কি হয়? আন্তৰ্জাতিক পদ্ধতিত 1 লাখ হয়।
আৰু আমাৰ ভাৰতীয় পদ্ধতিটো কি হয় 1 লাখেই হয়। ইয়াত 10 লাখ হ'লে আন্তৰ্জাতিক পদ্ধতি কিমান হয় 1 মিলিয়ন, 1 কোটি হ'লে ইয়াত হ'ব 10 মিলিয়ন আন্তৰ্জাতিক পদ্ধতিত, আৰু 10 কোটি হ'লে 100 মিলিয়ন, 100 কোটি হ'লে 1000 মিলিয়ন বা 1 বিলিয়ন, হয়নে বাৰু? গতিকে আমাৰ ভাৰতীয় পদ্ধতি যেতিয়া 100 হ'ব, 100 কোটি হ'ব, তেতিয়াহ'লে আমি আন্তৰ্জাতিক পদ্ধতি কি বুলি ক'ম 1000 মিলিয়ন বা 1 বিলিয়ন। ঠিক তেনেকৈ 1000 কোটি হ'লে হ'ব ইয়াত আন্তৰ্জাতিক পদ্ধতি 10 বিলিয়ন, 10,000 কোটি হ'লে কিমান হ'ব 100 বিলিয়ন, আৰু 1 লাখ কোটি হ'লে কিমান হ'ব 1000 বিলিয়ন বা 1 ট্ৰিলিয়ন, মানে 1 ট্ৰিলিয়ন, হয়নে বাৰু? অৰ্থাৎ ভাৰতীয় পদ্ধতিৰ নিচিনাকৈ সংখ্যাবোৰ আন্তৰ্জাতিক পদ্ধতিত কিমান হয়, তাতকৈ ডাঙৰ সংখ্যা লিখিবলৈ হ'লে ট্ৰিলিয়ন লিখা হয়। তাৰপিছত আমি তাতকৈ অকণমান সৰু হ'লে বিলিয়ন, মিলিয়ন, হাজাৰ, শ, একক আৰু দশক আমি একেলগে লিখোঁ। উদাহৰণস্বৰূপে এইটো চোৱা, ইয়াত আমাৰ কি আছে 120 বিলিয়ন, হয়নে বাৰু? আৰু 300, কাৰণ ইয়াত কমা কেইটা আছে 3টা কমা আছে, হয়নে? ট্ৰিলিয়ন হ'বলৈ হ'লে কেইটা কমা লাগিব আমাক 4টা কমা লাগিব, হয়নে? গতিকে এইটো কিমান হ'ল 120 বিলিয়ন, 379 মিলিয়ন, 375,115। আমি একেলগে এইখিনি মাতিছোঁ কেনেকৈ আগতে পাই চাই। ইয়াৰ আগত যদি মই এটা লিখি দিওঁ তেতিয়াহ'লে কিমান হ'ব এইটো যেনিবা 8। এতিয়া এইটো কিমান হ'ব এতিয়া এইটো হ'ব ট্ৰিলিয়ন, 8 ট্ৰিলিয়ন, ট্ৰিলিয়ন হৈছেনে বাৰু? গতিকে ট্ৰিলিয়ন লিখিবলৈ আমাক কেইটা কমা লগা হ'ল 1, 2, 3, 4টা। তোমালোকে চাগৈ কথাখিনি বুজি পাইছা, আৰু যদি ভালকৈ বুজি পোৱা নাই ভিডিঅ'টো অন্ততঃ 2-3 বাৰ চাবা। বহুত ইম্পৰ্টেণ্ট কথা তোমালোকে মানে আজি শিকিছা। বহুত কম সময়ৰ ভিতৰত মই ভিডিঅ'টো মানে হেৰি কৰিব লোৱা হৈছে। গতিকে তোমালোকে নিজেতো চাই আৰু তোমালোকৰ বন্ধুসকলকো যাতে এই কথাখিনি তোমালোকে জনাবলৈ ব্যৱস্থা কৰি দিয়া, তাৰ কাৰণে তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব। আৰু বৰ্তমানলৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো এই ৰঙা বুটামটোত ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপি দিব, আৰু তাৰপিছতে এই যে লাইক বুটাম এটা আছে তাত দিবা তোমালোকে। তেতিয়া মোৰ আকৌ এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' তোমালোকৰ কাৰণে বনাবলৈ কাৰণে মনটো যাব। গতিকে আজিলৈ মই এইখিনিতে ৰখাইছোঁ। ইয়াৰ পৰৱৰ্তী পিছত আৰু সুন্দৰ সুন্দৰ মই ভিডিঅ' লৈ আহি আছোঁ। ধন্যবাদ।